নমস্কাৰ, মই অনুস্মিতা মজুমদাৰে আবৃত্তি কৰিবলৈ লৈছোঁ উদীপ্ত কাশ্যপৰ বৃদ্ধাশ্ৰম। মোৰ সোণটো কাণফুলিযোৰ বিক্ৰী কৰি মোৰ মৰাশতো থাকিবলৈ বগা কাপোৰখন কিনিবা। মোৰ মৰম আৰু ভালপোৱাখিনি তোমালৈ পঠালোঁ। বহুত দিন হ'ল তোমাক দেখাই নাই। বহুত কষ্ট হয়, কথাবোৰ ভাবিলে কান্দোনত মোৰ বুকু ভাঙি যায়। এতিয়া মোৰ বাবে তোমাৰ অন্তৰত কি অনুভূতি আছে মই নাজানো। তুমি সৰু থাকোঁতে মোক এৰি মোক বাদ দি একোৱেই নুবুজিছিলা। মই যদি কেতিয়াবা তোমাৰ চকুৰ আঁতৰ হৈছিলোঁ, তেতিয়া তুমি মা মা বুলি চিৎকাৰ কৰি উঠিছিলা। মোৰ বাহিৰে তুমি কাৰো কোলালৈ নগৈছিলাই। 12 বছৰ বয়সত তুমি আম গছৰ পৰা পৰি হাতত দুখ পাইছিলা। তোমাৰ দেউতাই সেই হালৰ বলদযোৰা বিক্ৰী কৰি তোমাৰ চিকিৎসা কৰিছিল সোণ। তেতিয়া 3 দিন 3 ৰাতি তোমাৰ কাষত নোখোৱাকৈ মই আছিলোঁ। সেই কথা জানো তোমাৰ এতিয়া মনত আছে? তুমি এক মুহূৰ্তও মোক নেদেখিলে থাকিব পৰা নাছিলা। তুমি বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ত মোৰ বিয়াৰ গহনা বিক্ৰী কৰি তোমাৰ পঢ়াৰ খৰচৰ যোগাৰ কৰিছিলোঁ। হাতৰ বিষটো তোমাৰ এতিয়াও আছে নেকি? ৰাতি শুবৰ পৰত তোমাৰ কপালত মূৰত হাত বুলাই নিদিলে তুমি নুশুইছিলা। তোমাৰ প্ৰতি মোৰ একো অভিযোগ নাই। মোৰ কপালত যি লিখা আছে সেয়াই হ'ব। মোৰ বাবে তুমি কোনো চিন্তা নকৰিবা। মই ভালকৈ আছোঁ। কেৱল তোমাৰ যোনজান মুখখনি চাবলৈ মোৰ বৰ মন যায় সোণ। তোমাৰ ভনীজনীৰ খবৰ লৈ থাকিবা। মোৰ কথা সুধিলে ক'বা মই ভালকৈ আছোঁ। মই ঈশ্বৰক অনুৰোধ কৰিছোঁ, তুমি যেন মোৰ দৰে কেতিয়াও বৃদ্ধাশ্ৰমত থাকিব লগা নহয়। কোনো এক জ্যোৎস্না ভৰা জোনাক ৰাতি আকাশৰ পিনে চাই জীৱনৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতলৈ ভাবিবা। বিবেকৰ কাষত তুমি উত্তৰ পাই যাবা। তোমাৰ ওচৰত মোৰ এটা শেষ অনুৰোধ আছে। আশা কৰোঁ তুমি মোৰ সেই অনুৰোধটো ৰাখিবা। মই মৰাৰ পিছত বৃদ্ধাশ্ৰমৰ পৰা মোৰ শৱটো তোমাৰ দেউতাৰ কাষতে জ্বলাবা। ইয়াৰ বাবে তোমাৰ কোনো টকা খৰচ কৰাৰ প্ৰয়োজন নাই। তোমাৰ দেউতাই আমাৰ বিয়াত মোক দিয়া কাণফুলিযোৰ মই চাদৰৰ আঁচলত বান্ধি ৰাখিছোঁ। কাণফুলিযোৰ বিক্ৰী কৰি পোৱা টকাৰে মোৰ শ্মশানৰ কামখিনি কৰিবা। তোমাৰ সৰুকালৰ এখন ফটো মোৰ চিতাৰ কাষতে থৈ যাবা। ফটোখন চাই চাই মনে মনে মই ভাবিম যে সেইটোৱে নেকি মোৰ সেই তাহানিৰ মাইনা নেকি। ধন্যবাদ।